কাৰ্ডখন আছে বনাওক আৰু লাভ কৰক 2 লাখ টকা এই শ্ৰম পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি 2 লাখ বা তাতকৈ অধিক টকা লাভ কৰক অসংগঠিত ক্ষেত্ৰত কৰ্মৰত শ্ৰমিকসকলৰ বাবে চৰকাৰী শ্ৰম পৰ্টেল লঞ্চ কৰিছে এই পৰ্টেলৰ মাধ্যমেৰে দেশৰ প্ৰতিজন শ্ৰমিকৰ তথ্য ৰখা হ'ব অসংগঠিত ক্ষেত্ৰত নিয়োজিত প্ৰায় 38 কোটি শ্ৰমিকৰ বাবে 12 অংকৰ ইউনিভাৰ্চেল একাউণ্ট নম্বৰ আৰু শ্ৰম কাৰ্ড ব্যৱস্থা কৰা হ'ব সেই শ্ৰম কাৰ্ডখন সমগ্ৰ দেশৰ যিকোনো প্ৰান্ততে বৈধ পৰিগণিত হ'ব ফলত দেশৰ অনেক অসংগঠিত ক্ষেত্ৰত কৰ্মৰত কোটি কোটি শ্ৰমিকে নিজৰ এটা পৰিচয় লাভ কৰিব চৰকাৰী ঘোষণা অনুসৰি শ্ৰম কাৰ্ড থকা অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব কেন্দ্ৰীয় শ্ৰম আৰু ৰোজগাৰ মন্ত্ৰালয়ৰ দ্বাৰা অসংগঠিত ক্ষেত্ৰত কৰ্মৰত 38 কোটি শ্ৰমিকৰ বাবে 12 অংকৰ ইউএন নম্বৰত দিহা কৰা হ'ব এই পদক্ষেপৰ দ্বাৰা বিপদকালীন সময়ত শ্ৰমিকসকলে যথেষ্ট সুবিধা লাভ কৰিব এই শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা শ্ৰমিকসকলে 2 লাখ টকাৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ পাব পঞ্জীকৃত শ্ৰমিকজন কোনো দুৰ্ঘটনাত যদি পতিত হয় আৰু দুৰ্ঘটনাৰ ফলস্বৰূপে তেওঁ যদি বিকলাংগ হৈ নাই বা যদি তেওঁৰ মৃত্যু ঘটে তেন্তে পৰিয়ালৰ লোকে 2 লাখ টকা লাভ কৰিব তেওঁ আংশিকভাৱে বিকলাংগ হ'লে 1 লাখ টকা লাভ কৰিব এপ্লাই ফৰ শ্ৰম কাৰ্ড ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়ন কিদৰে কৰিব দ্বাৰা ই শ্ৰম পৰ্টেল অফিচিয়েল পেজলৈ যাব হোম পেজত থকা ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ক্লিক কৰক তলত দিয়া লিংকৰ দ্বাৰা সেলফ ৰেজিষ্ট্ৰেশ্যন কৰক সেলফ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱহাৰকাৰীয়ে নিজৰ আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন মোবাইল নম্বৰটো দিব লাগিব শুদ্ধকৈ কেপচা কোড ভৰাব আৰু কৰ্মচাৰী ভৱিষ্যত নীতি সংগঠন নাইবা কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ বিকল্পত থকা সদস্য বিকল্পটোত ক্লিক কৰক এইদৰে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত বেংক একাউণ্টৰ তথ্য দিব লাগিব শ্ৰমিকৰ সহায়ৰ বাবে থকা টোল ফ্ৰী নম্বৰটো ফোন কৰি সকলোখিনি জানি ল'ব পাৰিব 26 আগষ্ট তাৰিখে মুকলি হোৱা এই শ্ৰম পৰ্টেলৰ ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ হৈছে 14434